90%তকৈও অধিক মানুহে গোটেই জীৱনটো নিজকে যথেষ্ট বুলি বিশ্ববাসীক প্ৰমাণ কৰিবলৈ চেষ্টা কৰি কটায়। আনহাতে যিখিনি তেওঁলোকে যথেষ্ট বুলি প্ৰমাণ কৰে সেয়া কেইদিনমানৰ ভিতৰতে ম্লান হৈ যায়। কিন্তু মানুহে কিয় এনে কৰে সেয়া ভাবিবলগীয়া কথা। বিখ্যাত আধ্যাত্মিক নেতা সদগুৰু বাসুদেৱ জাগিয়ে কয় যে হেৰা ভালকৈ জীয়াই থাকিব বিচাৰো, তাত কোনো সমস্যা নাই, কিন্তু মই তোমাতকৈ ভালকৈ জীয়াই থাকিব বিচাৰো, এইটো এটা সমস্যা। এজন ব্যক্তিৰ জীৱনৰ অভিজ্ঞতা আপোনাৰ কি আছে বা আনে কি ভাবে বা নাভাবে তাৰ ওপৰত নিৰ্ভৰ নকৰে। জীৱনৰ মৌলিক স্বভাৱটোৱে আপোনাৰ ভিতৰত কেনেকৈ চলি থাকে তাৰ ওপৰত নিৰ্ভৰ কৰে। আপোনাক আনৰ অনুমোদন লাগে, আপুনি নিজকে তুলনা কৰে, কাৰণ এই ৰোগ অতি কম বয়সৰ পৰাই লাভ কৰা হয়। সদগুৰুৱে এটা অতি ক্ষুদ্ৰ উদাহৰণ দাঙি ধৰিছে। তেওঁ কয় যে এবাৰ ভাবি চাওকচোন, আপোনাৰ ঘৰত যদি আপোনাৰ দৰে আন কোনোবা থাকিলেহেঁতেন তেন্তে তাতে আপুনি থাকিব পাৰিলেহেঁতেন নে? গতিকে আপুনি নিজকে আনৰ লগত কিয় তুলনা কৰে? আনৰ বাবে সময় থাকিব নালাগে আৰু ইয়াৰ ওপৰত বহু কাম কৰিব লাগিব। আচলতে আমি সদায় নিজৰ মূল্য আনৰ আগত প্ৰমাণ কৰি নিজৰ সফলতা পঞ্জীয়ন কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে তেনে কৰাটো প্ৰয়োজনীয় নহয়? জীৱনৰ কোনো উদ্দেশ্য নাই আগুৱাই যাবলৈ। প্ৰগতি কিন্তু নিজৰ বাবে নহয়, আনৰ আগত প্ৰমাণ কৰা, দৌৰত আনতকৈ আগবাঢ়ি যাবলৈ, আনতকৈ ডাঙৰ গাড়ী কিনিবলৈ। উৰ্দু ভাষাত হিৰজ নামৰ এটা শব্দ আছে যাৰ অৰ্থ হ'ল ঈৰ্ষা, আনৰ লগত তুলনা কৰা, দেখাৰ পিছত ঈৰ্ষা হোৱা। এই ভয় আমাৰ সকলোৰে মাজত উপস্থিত। ইয়াৰ বাবে আমি দোষী নহয়। এই কথা আমাৰ মনত কোনোবা নহয় কোনোবা ৰূপত সৰুৰে পৰাই সোমাই থাকে। আমাক সদায় শিকোৱা হয় যে আপুনি যদি আনতকৈ ভাল হয় তেন্তে আপোনাৰ পিতৃ-মাতৃ, পৰিয়াল আৰু ওচৰ চুবুৰীয়াৰ দৃষ্টিত আপোনাক ভাল বুলি গণ্য কৰা হ'ব। সফলতা বা ভাল হোৱাৰ কোনো মাপকাঠি নাই বুলি কোনেও কেতিয়াও শিকাব নোৱাৰে। মাথো সঁচা হৃদয়েৰে নিজৰ কাম কৰক, আনৰ সফলতাৰ পৰা শিকিব, কিন্তু তেওঁলোকৰ আগত প্ৰমাণ কৰিবলৈ চেষ্টা একো নকৰিব। বহু সময়ত আমি জানি বা অজানিতে নিজকে আনৰ লগত তুলনা কৰিবলৈ আৰম্ভ কৰোঁ, যাৰ ফলত আপুনি নিজকে আনৰ তুলনাত তুচ্ছ জ্ঞান কৰিবলৈ আৰম্ভ কৰে। নিজকে সুখী কৰি ৰাখিবলৈ আপুনি নিজকে আনৰ লগত তুলনা কৰাটো বন্ধ কৰাটো গুৰুত্বপূৰ্ণ। আপুনি প্ৰায়ে এনে পৰিস্থিতিত পৰেনে য'ত আপুনি নিজকে আনৰ লগত তুলনা কৰে? যদি হয় তেন্তে আপুনি নিশ্চয় এইটো উপলব্ধি কৰিছে যে আপুনি নিজকে আনৰ লগত তুলনা কৰাৰ সময়ত প্ৰায়ে নিজকে নেতিবাচকতাৰে আগুৰি ধৰে। আমি নিজকে আনৰ লগত তুলনা কৰোঁ যেতিয়া আমি নিজৰ ওপৰত আত্মবিশ্বাসী নহয়, নিজকে আনতকৈ হীন বুলি গণ্য কৰোঁ। এই কাৰণেই আমি যেতিয়া নিজকে কাৰোবাৰ লগত তুলনা কৰোঁ তেতিয়া আমি আমাৰ মনত এটা কথা মনত ৰাখোঁ যে আনজনে আমাতকৈ ভাল আৰু ভাল জীৱন কটাব ধৰিছে। অৱশ্যে এনে হোৱাটো প্ৰয়োজনীয় নহয়। আমি নিজৰ ওপৰত আত্মবিশ্বাসী অনুভৱ নকৰোঁ, গতিকে আনজনৰ জীৱনটো আমাৰ বাবে ভাল যেন লাগে। যেতিয়া আপুনি আপোনাৰ মনত এই চিন্তাৰ সৃষ্টি কৰে যে আপোনাৰ সন্মুখৰ ব্যক্তিজনে আপোনাৰ তুলনাত ভাল আৰু ভাল জীৱন যাপন কৰিছে, তেতিয়া আপুনি প্ৰায়ে সেইটো লৈ দুখ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসত বেয়া প্ৰভাৱ পৰে। লগতে আপুনি নিজৰ দৃষ্টিত নিজকে সৰু বুলি ধৰিবলৈ আৰম্ভ কৰে। এনে আৱেগে আপোনাৰ মনত নেতিবাচকতাক স্থান দিয়ে আৰু আপুনি সুখী হ'বলৈ পাহৰি যায়। আপুনি কেনেকৈ নিজকে আনৰ লগত তুলনা কৰাটো বন্ধ কৰিব পাৰিব সেই বিষয়ে কিছুমান কথা সদায় মনত ৰাখিব। নিজকে ভাল পাব শিকক। যদি আপুনি নিজকে আনৰ লগত তুলনা কৰিব নিবিচাৰে তেন্তে আপুনি নিজকে ভাল পাবলৈ শিকাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ। যেতিয়া আপুনি নিজকে ভাল পাব তেতিয়াহে আপুনি নিজকে আনৰ লগত তুলনা কৰাটো বন্ধ কৰিব পাৰিব। নিজকে যিদৰে আছে তেনেদৰে আঁকোৱালি লওক। আপুনি বুজিব লাগিব যে পৃথিৱীত বিভিন্ন ধৰণৰ মানুহ আছে আৰু প্ৰতিজন ব্যক্তি আনজনৰ পৰা পৃথক। প্ৰতিজন ব্যক্তিয়ে নিজৰ মাজতে কিবা এটা নতুন আৰু ভাল কাম কৰে। যিদিনা আপুনি এই কথা নিজে বুজিব, নিজকে ভাল পাবলৈ আৰম্ভ কৰিব আৰু নিজকে আনৰ লগত তুলনা কৰা বন্ধ কৰিব, সেইদিনা আপুনি সুখী অনুভৱ কৰিব। নিজকে কওক যে আপুনি য'ত আছে তাতেই আপুনি থাকিব লাগিছিল। প্ৰতিজন ব্যক্তিয়ে নিজৰ জীৱনত কিবা নহয় কিবা এটা লাভ কৰিব বিচাৰে। ইয়াৰ বাবে তেওঁ কঠোৰ পৰিশ্ৰম কৰে। বহু সময়ত এনেকুৱাও হ'ব পাৰে যে আপুনি যিখিনি লাভ কৰিব বিচাৰে সেয়া আপোনাৰ আগতেই
আন কোনোবাই লাভ কৰে। এনে পৰিস্থিতিত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ পৰিৱৰ্তে নিজকে কোৱাই ভাল যে আপুনি য'ত আছে এই সময়ত আপুনি তাত থকাৰ কথা আছিল। এনে সময়ত যদি আপুনি নিজকে আনৰ লগত তুলনা কৰিবলৈ আৰম্ভ কৰে তেন্তে আপুনি নিজৰ মাজত অভাৱ বিচাৰিবলৈ আৰম্ভ কৰিব আৰু নিজৰ লক্ষ্যৰ পৰা আৰু আঁতৰি যাব। গতিকে নিজকে তুলনা কৰাৰ পৰিৱৰ্তে য'ত উপনীত হ'ল তাত উদযাপন কৰি তাৰ পিছত আগৰ পথটো নিৰ্ণয় কৰাটো ভাল। ছ'চিয়েল মিডিয়াৰ পৰা কিছু দূৰত্ব ৰাখক। আজিৰ সময়ত বহুতো ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে য'ত মানুহে নিজৰ জীৱনৰ লগত জড়িত মুহূৰ্তবোৰ শ্বেয়াৰ কৰে। অৱশ্যে ছ'চিয়েল মিডিয়াত যি দেখিছে সেয়া একেবাৰে শুদ্ধ হোৱাটো প্ৰয়োজনীয় নহয়। ছ'চিয়েল মিডিয়াত মানুহে গোটেই জীৱনৰ নহয়, জীৱনৰ এটা অংশহে শ্বেয়াৰ কৰে। গতিকে ছ'চিয়েল মিডিয়াত দেখা আনৰ জীৱনৰ দ্বাৰা প্ৰভাৱিত হ'ব নালাগে।